আমি ঢকুৱাখানা হয় গোগামুখ ঢকুৱাখানা হৈ আমি মাজুলীলৈ যাম। ধুনীয়া গাইছে ধুনীয়া। বন্ধুসকল একদম গা পা ধুই ৰেডি যোৱা ৰাতি লখিমপুৰৰ চাৰ্কিট হাউচৰ এইটো ৰুমতে আমি থাকিলোঁ। এই ৰুমটো এটা ডাঙৰ ৰুম, একচুৱেলি আমি কেইবাজন থাকিব পাৰি, কিন্তু আমি 4জন মানুহ আছোঁ মাত্ৰ চাৰ্কিট হাউচত। খুব ভাল লাগে, AC নাই কিন্তু ফেন চলি আছে, ৰাতি ঠাণ্ডা লাগি গৈছে, কাপোৰ উৰিবলগীয়া অৱস্থা। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া। পূৰা একদম লাগেজবিলাক তলা লগাই ল'লোঁ আৰু ধুনীয়াকৈ ড্ৰেছ কৰি ল'লোঁ। আজি একদম এনেকৈ মাজুলীলৈ যাম, হাফ পেণ্ট পিন্ধি মাজুলীলৈ যাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আমাৰ ছাউণ্ড ছিষ্টেমটো গাড়ীত লোড কৰিবৰ কাৰণে আমি গৈ আছোঁ। লোড কৰি আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম, ব্ৰেকফাষ্ট কৰি আমি চাৰ্কিট হাউচত ব্ৰেকফাষ্ট কৰি আমি মাজুলীলৈ যাত্ৰা কৰিম। আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম। গতিকে আপোনালোকে শিৱম ষ্টুডিঅ' আছাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ভাগিন ৰেডি নে? ৰেডি? ৰেডি, বঢ়িয়া, ব'লা ব'লা। এতিয়া আমি হোটেললৈ গৈছোঁ, চাৰনাথ হোটেললৈ গৈ আছোঁ। তাতে চাউণ্ডটো আমি থৈ অহা হৈছে, চাউণ্ডটো উঠাম আমাৰ এইখন গাড়ীত। উঠাই আহি আকৌ চাৰ্কিট হাউচত আহি আমি ব্ৰেকফাষ্ট কৰি আমি যাম। এতিয়া পাৰিলে একাপ চাহ খাব লাগিব দেই, ৰাতিপুৱা উঠিছোঁ মাত্ৰ। গাড়ীখনৰ কিবা এটা চাউণ্ড হৈ আছে নেকি? এইটো ভুচিঙৰ এইখন গান্ধী শিশু উদ্যান, লখিমপুৰৰ গান্ধী শিশু উদ্যান। কলেজৰ টাইম হৈছে, ষ্টুডেণ্টবিলাক আহিছে। আমি এনেকৈ আহি আছোঁ গোটেইকেইটা। আমাৰ পাইলটে গাড়ী চলাইছে আজিকালি, পাইলট বাদ দিছে। আৰু এইফালে এনেকৈ আমি গোটেইকেইটা। এইডাল মাৰি দিয়কচোন। এইখন হৈছে উত্তৰ লখিমপুৰ আৰক্ষী থানা। এইখন থানাৰ সন্মুখেৰে এতিয়া আহি আছোঁ। এইটো বৰ ধুনীয়া এটা জেগা, এইখিনি পাইছোঁ। আই লাভ লখিমপুৰ বুলি লিখা আছে ইয়াতে চাওক। আৰু এইটো খেলমাটি ক্লাবত এতিয়া নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি। এইখন নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি এইফালে, আৰু তাৰ সন্মুখেৰে আমি আজি আহি আছোঁ চাৰনাথলৈ। এইখন উচ্চ মাধ্যমিক বিদ্যালয় উত্তৰ লখিমপুৰ এইখন। আৰু এইফালেৰে আমি আহি আছোঁ এতিয়া চাৰনাথ হোটেললৈ। আমাৰ ভোলানাথ বাবাৰ টেম্পল, খুব ডাঙৰ ভোলানাথ বলবমৰ দিনা, মানে ছানডে ৰাতি বহুতে ইয়াত জল ঢালিব আহিছিলে, মানে সোমবাৰৰ দিনটোত। এইটো ভোলা বাবাৰ এই সন্মুখত এইডাল মাৰি দিয়ক। এইফালে দি যায় হোটেল পাই গ'লোঁ, কিন্তু আমি ভাবিলোঁ একাপ চাহ খাই লওঁ, গতিকে চাহ খাই লওঁ। এইফালে এখন সৰু হোটেলত চাহ খাই মই বিৰাট ভাল পাওঁ, খুব ভাল লাগে। এইখন চাৰনাথ, এইখন হৈছে চাৰনাথ, এইখন ওপৰত লিখা আছে চাৰনাথ হোটেল। তাতে আমি যাম, তাৰ আগতে এইখন হোটেলত আমি একাপ চাহ খাম, বঢ়িয়া কৰি ৰঙা চাহ। হোটেলত চাহ নাই বুলি ক'লে, একচুৱেলি ভাত বনাই আছে, গতিকে ভাতৰ সময় তেওঁলোকে 2টা চোলা বিজি হৈ আছে বুলি ক'লে। এতিয়া উপায় নাই, চবৰ কথা শুনিব লাগিব। গতিকে আমি এখন বেলেগ হোটেল বিচাৰি পেলাই যাওঁ, সৰু হোটেলত চাহ খাবলৈ। এয়া ল'লোঁ, ৰাতিপুৱা ৰঙা চাহ ল'লোঁ। আৰু ইফালে এওঁলোকে মোৰে ভিডিঅ' চাই আছে, এয়া মোৰে ভিডিঅ' চলি আছে, শিৱম ষ্টুডিঅ' আছামৰ ভিডিঅ'। গতিকে তেওঁলোকে চাব খুজিলে, চাই আছে। কি চাওঁ, বিস্কুট ল'লোঁ। এইটো কি পাৰ্লেজিৰ যিটো বিস্কুট, পাৰ্লেজিৰ বিস্কুট ল'লোঁ। পাৰ্লেজিৰ বিস্কুট লৈ এতিয়া আমি ৰঙা চাহ খাবলৈ লৈছোঁ। আপোনালোকক দিব, মই বিনা চেনি খাওঁ ৰাতিপুৱা, গতিকে বিনা চেনি খাইছোঁ। চেনি দিয়া খাব, সেইকাৰণে অকণমান টাইম লাগিছে দেই, চাই থাকক। কালি ইয়াতে হৈছিলে অনুষ্ঠান, ইয়াৰ পৰা এতিয়া বক্স আনিব, বক্স আনি গাড়ীত উঠাব লাগিব। ইয়াতে লোড হ'ব ধুনীয়া কৰি। এয়া NeBharat চাউণ্ড লোড হৈ গ'ল। এইখন অকল চাউণ্ডৰ কাৰণে এই গাড়ীখন লোৱা হৈছে, গতিকে এই গাড়ীখনত এতিয়া ময়ো উঠি লওঁ। এয়া এইটো আকৌ গুৱাহাটীৰ পৰা ৰাতি আহি পেলাই 2টা বজাত ইউৰিয়া, ইয়াৰ নামটো হৈছে ইউৰিয়া। গতিকে ইউৰিয়াৰ পানীৰ নিচিনা দেখোন। হা, এই নেপেলাবা
পৰিব নিদিবা বহুত টাইম লাগিব এইটো ভৰাওঁতে গোটেইখিনি খোৱাবনে নোসোমাই ন আধা থৈ দিব লাগিব সাপৰটো তেতিয়া ভালকৈ ৰাখিব লাগিছিলে যে এনেকৈ ইউৰিয়া ভৰাব লাগে বোলে মই এইটো নাজানিছিলোঁ একচুৱেলি ট্ৰেভেলাৰ গাড়ীত এনেকৈ ইউৰিয়া ভৰাব লাগে ইউৰিয়া এটা পানীৰ নিচিনা কিবা এই লাহে 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 নহ'ব নেকি নহ'ব চাই লোৱা ইউৰিয়া ভৰোৱা ছিষ্টেম ট্ৰেভেলাৰত এইটো যদি নভৰাও ন গাড়ীটো পিক আপ নাটানে এইটো নিদিলে কি পিক আপ নহয় ন গাড়ীটো কাহিনী বহুত আছে আৰু দেই বন্ধুসকল এতিয়া আমাৰ ব্ৰেকফাষ্ট টাইম লখিমপুৰ চাৰ্কিট হাউচত আমি ব্ৰেকফাষ্ট কৰিম লাষ্ট ব্ৰেকফাষ্ট লখিমপুৰত কাৰণ আজি আমি মাজুলীলৈ যাম গতিকে এয়া ব্ৰেকফাষ্টত কি আছে চাই লওক এইবিলাক আছে ভিতৰত বাটাৰ আছে এইটো কাটা চামুচ দিছে আৰু এইটো কণী দিছে আৰু কল আছে একদম কল আছে আৰু চাহ আনি আছে ব্ৰেকফাষ্ট ঠিকে আছে নে একদম ঠিকে আছেতো শ্যাম কিবা ক'বা নেকি নাই মই খাই ভাল লাগিছে আৰু একো নহয় বাইদেউ দিয়া নাই নেকি আজি আহি আছে ন বাইদেউৰ আচ্ছা মাজুলীত যাম মাজুলীত ধুনীয়া ধুনীয়া ভিডিঅ' কৰিম ৰাস্তাৰ ভিডিঅ' কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো খুব ভাল লাগিব আজি আৰু মাজুলীত মই আগতে যোৱা নাই সেইকাৰণে অলপ এক্সাইটেড হৈ আছোঁ আৰু কাৰণ বাহিৰৰ মানুহ ইমান আহে মাজুলীলৈ হয়নে আমাৰ ভাৰতৰ বাহিৰৰ মানুহো আহে গতিকে আমিও যাওঁচোন ওচৰত থাকি ইমান দিন যোৱা নাই আহক ভিডিঅ'টো চাই থাকক লখিমপুৰক বাই বাই দিলোঁ চাৰ্কিট হাউচক বাই বাই এতিয়া আমি মাজুলীলৈ গৈ আছোঁ এয়া মাজুলীৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিলোঁ বাই বাই দি মই একচুৱেলি সেইখন গাড়ীৰ পৰা নামি আহিলোঁ বাইদেউহঁতৰ লগত এখন গাড়ীত যাম আমি বাইদেউহঁতৰ লগতে যাম মই আগত বহোঁ ভিডিঅ' বনাই যাম এখেতে একদম লখিমপুৰত যি কামাক মানে শুশ্ৰূষা কৰিছে নহয় আমি চিৰকৃতজ্ঞ বঢ়িয়া বঢ়িয়া লখিমপুৰ বঢ়িয়া বাইদেউৰ টোপনি হোৱা নাই একচুৱেলি কি বাইদেউ দুয়োগৰাকীৰে ইমান ব্যস্ত ফোনত এনি টাইম ফোন আহিয়ে থাকে কেণ্ডিডেটৰে হওক বা যিকোনো অফিচিয়েল কামতে ফোন আহিয়ে থাকে সেইকাৰণে ভালকৈ টোপনি সেইকাৰণে বাইদেউ আজি ফোন ৰিচিভ কৰিব নোৱাৰিলে ইমানে ফোন আহিছে ইমানে ফোন আহে ফোন মই যেতিয়াই কৰোঁ 24 বাৰ মাৰিলোঁ আজি 24টা ফোন কৰিলোঁ আজি উপায় নাই এই আৰু জীৱন আমি একচুৱেলি মাজুলীলৈকে নৌকাৰে নাযাওঁ আমি ৰাস্তাৰে যাম নহয় জানো ৰাস্তাৰে যাম এতিয়া ইয়াৰ পৰা লখিমপুৰৰ পৰা ক'লৈকে যাব লাগিব এতিয়া লখিমপুৰৰ পৰা আমি ঢকুৱাখানা হয় গোগামুখ ঢকুৱাখানা হৈ আমি মাজুলীলৈ যাম তাতে আমাৰ অডিশ্যন আছে কাইলৈ পৰা আৰম্ভ 3 অডিশ্যন তাতে আৰম্ভ হ'ব গতিকে আমাৰ 3খন গাড়ী গৈছে আগত এখন গৈছে পিছত আৰু এখন আহিছে আমি এতিয়া বৰ্তমান ঢকুৱাখানালৈকে যাম এই ৰাস্তাৰে গ'লে ঢকুৱাখানা পাম এইটো লখিমপুৰ এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হয় 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি গৈ গোগামুখত ৰাস্তা পাতি যাব ৰাইট ফালে গ'লেহে ঢকুৱাখানা পাম আমি মাজুলী পাম বাৰু এইফালে ক'ত যায় আকৌ এইফালে বাইপাছটো লখিমপুৰৰ বাইপাছটো ৰাইট লাগিছে লখিমপুৰৰ এই পৰিৱেশ আৰু এই ৰাতিপুৱাৰ এইখিনি পৰিৱেশ ৰাতিপুৱা হৈ থকা নাই বাৰু দুপৰীয়া হৈছে কিন্তু কি ধুনীয়া সেউজীয়া পৰিৱেশ তাৰ মাজে মাজে অলপ চিপ বৰষুণ আমি বগী নদী থানা পালোঁ বগী নদী থানা পাৰ হৈ আমি চাগে আজি যিহেতু বগী নদী বজাৰ আছে ন আজি আচ্ছা থান পদুমণি থানৰ গেট এটা পালোঁ কিবা অনুষ্ঠান হৈ আছে হ'ব আগতীয়াকৈ বনাই থয় পদুমণি থান প্ৰসিদ্ধ পদুমণি মহামায়া আই থান জয় মা জয় মা জয় মা জয় মা জয় মা জয় মা আনন্দ বাগান বুলি কয় আনন্দ বাগান পালোঁ চাহ বাগান বহুত মানুহ আছে এই ভিতৰত কেমেৰাত নাহিব চাগে গোগামুখ চেণ্টাৰৰ পৰা আমি এইফালে ৰাইট টাৰ্ণ ল'লোঁ ৰাইট টাৰ্ণ ধুনীয়াকৈ এইটো এতিয়া ইফালে গ'লে আমি ঢকুৱাখানা পাম একদম ঢকুৱাখানা আৰু চিধা ইফালে গ'লে আমি ধেমাজি পালোঁহেঁতেন আৰু ইয়াত লিখা আছে মই ভালকৈ দেখাব পাৰিছোঁ ঢকুৱা 75 মাজুলী তেতিয়াহ'লে 2 ঘণ্টাত পাই যাম এইবিলাক ধুনীয়া ঘৰ আছে এইবিলাক
পথাৰৰ মাজে মাজে আমি আহি আছোঁ ঢকুৱাখানালৈ। ঢকুৱাখানাৰ পোৱাৰ পিছতহে আমি মাজুলী পাম। খুব এটা ভাল পৰিৱেশ, কি ধুনীয়া পৰিৱেশ। এয়া গছ আহি যায়, ভিডিঅ'টো কেমেৰাটো ল'লে গছবিলাক আহি যায়, ভাবে আমিও উঠিম বুলি। কি সেউজীয়া মাছ ধৰিছে। এইফালে কেমেৰা নাই দিয়া মোৰ, এইফালে দিছোঁ আকাশৰ লগত সেউজীয়াটো মিলি গৈছে। সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশৰ মাজে মাজে আমি কিছুমান মই কথা কৈ থাকোঁ যদিও ফাষ্ট কৰি দিম দেই ৰাইজ। এই জেগাটো আমি পালোঁ যেনে ঘিলামৰা। ইয়াতে মৰা আছে, চাওক ঘিলামৰা, বাসুদেৱ থান আৰু গোগামুখ। আমি এইখিনি গোগামুখ পালোঁ আৰু বাসুদেৱ থানলৈকে এতিয়া আমি যাম আৰু গৈ পেলাই তাৰ পৰাহে আমি মাজুলীলৈ যাম। এতিয়া আমি এইফালে নগৈ আমি এইফালে যাম, এইফালে যাম। বাকী গাড়ী আহি আছে আমাৰ। আমি মিচিং সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকৰ কথাবিলাক অকণমান বেলেগ, আমাতকৈ অসমীয়া ক'লেও অকণমান বেলেগ লাগে। ইয়াতে এইফালে ধুনীয়া পৰিৱেশ, এইবিলাক গছবিলাক আছে আৰু এইটো চাংঘৰ আছে, চাংঘৰৰ পৰিৱেশ আছে। ইমান বৰ দুৰ্গন্ধ এটা পাই আছোঁ, কিহৰ নাজানো। এই গুটিবিলাকৰ নেকি, হ'বও পাৰে দেই, মই নাজানো। কিবা এডাল গছৰ গুটি বহুত আছে। এখন এখেতৰ ঘৰত গৈ আছোঁ আমি, এখেতৰ ঘৰত চাইমদ কেনেকৈ বনাই এইবিলাক দেখুৱাব, টিভি চেনেল দেখুৱাব। সেইটোৰ কাৰণে শ্বুটিং কৰিবলৈ গৈ আছোঁ। চাংঘৰ আছে, চাংঘৰ শ্বুটিং কৰিবলৈ গৈ আছোঁ। দিনৰ মূৰত দামুৰিয়ে গাখীৰ খোৱা দেখিছোঁ দেই, ভাল লাগিছে। গাঁৱলৈ মনত পৰি যায়, নিজৰ গাঁওখনলৈ মনত পৰি যায় এইবিলাক দেখিলে, বৰ ধুনীয়া। আৰু এইখন ইমান ভাল লাগিছে গাঁওখন ন। ইয়াত এনে বানপানী হয় নেকি অকণমান? অলপ বানপানী হয় ইয়াতে, অলপ হয়। সেইকাৰণে ঘৰবিলাক চাংঘৰ ন? চাংঘৰ সেইকাৰণে। অঁ, আপোনাৰ কোনটো ঘৰ? এইটো ঘৰ? এইটো ঘৰ। অঁ, ইয়াতে যাম আমি, ব'লক। এইটো চাংঘৰ, ধুনীয়া। তলফালে এনেকৈ তলতো যাব পাৰি। ইফালে এইটো চাংঘৰ। ককা কি খবৰ? ভাল আছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ। কিমান পানী হয় তেতিয়া? কি ইমানলৈকে বানপানী আহি যায়? তেতিয়া ইমান হ'লে মোৰ ইমান এককালৰো ওপৰত ইমান বানপানী হয় ইয়াতে বুলি কৈছে এওঁলোকে। আৰু এইফালে ওচৰতে নদী এখন আছে, নদীখনৰ পৰা পানী আহে অলৰেডি। ইমান পানী হ'লে আৰু তেতিয়া নৌকা আছে নে আপোনালোকৰ? নৌকা আছে নাই? নৌকা আছে, নাও আছে আপোনালোকৰ? নাও ক'ত থৈ দিয়ে? নাওবিলাক নদীতে থৈ দিয়ে ন? নদীত থৈ দিয়ে। এই বাইদেৱে এতিয়া মিচিং তামোল খুৱাব দেই আমাক। তামোল কাটিছে, মিচিং তামোল খুৱাব। এইটো মিচিং বাইদেউ। আৰু আপোনাৰ মনত কি আছে? তামোলে পানী আছে, পাণ আছে আৰু মোবাইলো আছে। ৰিল বনাই নেকি আপুনি? ৰিল বনাই। এইটো মোবাইল। এটা গান গাই শুনাবনে? গান এটা গাই শুনাব? অলপ মিচিং গান শুনো দেই। এতিয়া মিচিং গান শুনিম আমি দেই। ধুনীয়া গাইছে, ধুনীয়া। আৰু একবাৰ না। গাই থাকক। বঢ়িয়া, থেংক ইউ। ইমান ধুনীয়াকে চাব পাৰে। এইটো কি কৰি আছে? হা এইটো পলুৰ সূতা নেকি? পলু কাটকচোন, কেনেকৈ কাটে চাওঁ। এইটো হাততে কৰে। টাকুৰি ঘূৰাব নেকি? এইটো টাকুৰি কয় নেকি? আমাৰ অসমীয়াত টাকুৰি কয়। পপে। আচ্ছা, চৰি। এইটো এওঁলোকে এইটো কৰি আছে। এইবিলাক বস্তু আমাৰ থলুৱা বস্তু, কোনো মেচিন নাই, কোনো হেৰি নাই, হাতেৰে গোটেই কৰে। এইটোৰ পিছত কাপোৰ বব ন? কাপোৰ বনিব এইটো। বাছ
এইটো ছিষ্টেম কৰিছে এইটো চাওক এনেকুৱা ছিষ্টেম এইবিলাক ভাল লাগে আমাৰ থলুৱা বস্তুবিলাক তুলি ভাল লাগে ভিডিঅ' কৰি ভাল লাগে চাই ভাল লাগে আৰু সেই ঘৰটোত সেই যে কেঁচা ঘৰটো দেখিছে সেই ঘৰটোত আমাৰ শ্বুটিং হৈ আছে তাতে NeBharat24 আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো চাবলৈ কিমান মানুহ আহিছে চাওক শ্বুটিং চাবলৈ ইমানখিনি মানুহ আহিছিলে এই মিচিং গাঁৱৰ গোটেইবিলাক লগ লাগিছে গোটেইবিলাক লগ হৈছে অ'কে বাই বাই দেই বাই 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 অ'কে বাই লগ পাম হা ঠিক আছে বাৰু এই বাচ্চাটো এনেকৈ ৰাস্তাৰ মাজত থৈ পেলাই মাকো নাই দেউতাকো নাই চাওকচোন এনেকৈ এতিয়া আমি গাড়ী লৈ আহি আছোঁ এই গাড়ীৰ সন্মুখত বাচ্চা এটা এইবিলাক বৰ দিগদাৰী বাসুদেৱ থান পাবলৈ আৰু বেছি সময় নাই এই ৰাস্তাটো বৰ ধুনীয়াকৈ বনি আছে খন্তেক সময় পিছতে পাম যায় আমি উপস্থিত হ'ম আৰু উপনীত আমি এতিয়া গেটৰ ওচৰত আছোঁ এইবিলাক চাইকেল চলাইছে বাইক চলাইছে ৰাস্তা বনাই খোজকাঢ়ি গৈছে এতিয়া আমি টাৰ্ণিং ল'ম আমি ইতিমধ্যে আমি বাইপাছৰ যিটো মেইন মুখ্য যিটো গেট বাসুদেৱ আমি এতিয়া প্ৰৱেশ কৰিছোঁ এইটো বাছকে এইটো গেটতে আমি বাসুদেৱ থানত এক মিনিট এই পাই গ'লোঁ ইয়াত শ্বট ল'ব লাগিব আৰু এই বাসুদেৱ থান বৰ ধুনীয়া এটা গেট যি কওঁ বাসুদেৱ থানত আমি আহি এতিয়া উপনীত হৈছোঁ এইখন মুখ্য গেট বাসুদেৱ বাটচৰা এইটো বৰ ধুনীয়া এটা লোকেশ্যন কি গ্ৰীণ পৰিৱেশ ন ভাল লাগি গৈছে এয়া আমি আহি পালোঁ বাসুদেৱ থানৰ সুন্দৰকৈ অভিনন্দন আখল কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন বাসুদেৱ থান আমাৰ এই ল'ৰাবিলাকো আহিছে এইখন মুখ্য গেট ইয়াতে গাড়ী পাৰ্কিং কৰিব লাগিব মন কৰক গোটেই চৰাইৰ বাহ চব ডাঙৰ চৰাই কি চৰাই এইটো চাব লাগিব এই হালঘিলা দেওহা টাইপৰ গোটেইবিলাক চৰাই আছে ইয়াত চব ইয়াত গোটেই চৰাই ইমান চাউণ্ড কৰি আছে চৰাইবিলাকে এইবিলাক চৰাই চব চৰাইৰ বাহ আছে ইয়াতে ডাঙৰ বাহ আছে দেখিছা নাই বাহবিলাক বাপৰে বাপ গোটেই গছতে চৰাই আছে এইবিলাক চব এইবিলাক চৰাই চব ইমান চৰাই আছে আচৰিত লাগিছে এনেকুৱা পৰিৱেশ দেখা পাবলৈ টান আজিকালি একেটা জেগাতে ইমান চৰাই এখন কিতাপ ল'লোঁ এখেতে কিতাপৰ বিপণী এখন আছে ইয়াতে বাসুদেৱ থানৰ এইটো শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ ইতিবৃত্ত এই বুলি কিতাপখন ল'লোঁ ইয়াৰ দাম আছে 60 টকা আৰু ইয়াতে এই সত্ৰখনৰ বিষয়ে লিখা আছে নহয় জানো এই কিতাপখন মই ল'বৰ কাৰণে এওঁৰ পৰা হেৰি কৰিলোঁ আৰু ঘৰত গৈ পঢ়িব লাগিব বা সময় পালে মাজতো পঢ়িম কিতাপখন তেখেতক মই উপহাৰ দিলোঁ কিন্তু উপহাৰ দিলে পইচা নলয় পইচা ল'ব লাগিব পইচা ল'ব লাগিব মানে মুখৰ বাক্য খা ওলাল নহয় লাগিলে লাখ টকীয়া বস্তু মুখৰ বাক্য খা ওলালে আমি দিমেই যেনেকৈ বাপৰে বাপ থেংক ইউ এওঁ কিতাপখন মোক এওঁ উপহাৰ দিব খুজিলে মই বোলো নহয় পইচাটো দিম নাই উপহাৰ দিলে ঠিক আছে মই পঢ়িম বাসুদেৱ সত্ৰৰ বিষয়ে নজনা কথাবিলাক জানিম আৰু আপোনালোকো ভিডিঅ'টো মোক চাই থাকক গতিকে আৰু বাসুদেৱ সত্ৰত যদি আপোনালোক অহা নাই এইটো হেৰি ডিষ্ট্ৰিক্ট লখিমপুৰ ডিষ্ট্ৰিক্ট পৰে এতিয়া কিন্তু আমি ধেমাজি ডিষ্ট্ৰিক্ট হৈ পেলাই সোমালোঁ এতিয়া এইফালে আহোঁতে গোগামুখ হৈ আহিছোঁ মানে আপুনি মাইলডিথান গ'ল সেইকাৰণে আপোনালোকে ধেমাজি ডিষ্ট্ৰিক্ট পায় নহয় লখিমপুৰৰ পৰা আহিছোঁ আমি লখিমপুৰ টাউনৰ পৰা আকৌ এইফালে আহিলোঁ মাজুলী যাম যে সেইকাৰণে এইফালে আহোঁতে আকৌ ধেমাজিত সোমাবই লাগে সোমাই গোগামুখলৈ আহিলোঁ গোগামুখৰ পৰাহে এইফালে আহিলোঁ আহোঁতে ইয়াতে আমি পালোঁ এতিয়া এইখন বৰ ধুনীয়া আপোনালোকক দেখুৱাম আৰু অকণমান দেখুৱাম ভিডিঅ' চাব থানৰ ভিডিঅ' চাব এয়া শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ যিবিলাক বগলী আছে গছৰ ওপৰত বগলী আছে এটা গোন্ধ এটা আছে বগলীৰ গোন্ধ এটা আছে বগলীৰ এইটো থানটো মই পাই গ'লোঁ উপায় নাই বগলীৰ 20টাবিলাকৰ গোন্ধ হয়তো বা আছে উপায় নাই তাৰ মাজতে আমি থাকিলে বাইদেউসকল এয়া পূজা কৰিবলৈ ৰেডি নৰুৱা সত্ৰত আজি পূজা কৰিব ন বাইদেউ ড্ৰেছটো একো নাই আমি একচুৱেলি মাজুলীলৈ যাম সেনেকৈ সোমাই যাওঁ নৰুৱা সত্ৰৰ অকণমান ফুটেজ ল'বৰ কাৰণে আহিছোঁ গতিকে সেইকাৰণে অলপ ড্ৰেছটো চাদৰ মেখেলা নাই পিন্ধা কোনো কথা নাই ভগৱানে বুজি পায় আমাৰ সাংবাদিকতাৰ জীৱনটো বুজি পায় আপোনালোকে চাই থাকক আৰু দেখুৱাবলৈ চেষ্টা কৰিম একদম মন্দিৰটো এনেকুৱা দেখিবলৈ এনেকুৱা কিন্তু ভিতৰত কেমেৰা কৰিবলৈ মানা আছে গতিকে মই ভিতৰত কেমেৰা কৰিব নোৱাৰিম কিন্তু এই ইফালেদি যাব লাগিব বাসুদেৱ বাবাৰ মূৰ্তিটো এইটো কেমেৰা কৰা মানা আছে গতিকে মই ভিতৰত কেমেৰা নকৰোঁ বাহিৰৰ পৰা এনেকৈ দেখুৱাইছোঁ নমস্কাৰ মোৰ নাম অভিজিত দেৱ গোস্বামী মই শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ এজন ডেকা সত্ৰীয়া হয় ভালকৈ শ্ৰী বাসুদেৱ নৰুৱা সত্ৰখন
হেৰি আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে প্ৰতিষ্ঠিত। এই সত্ৰখনৰ এটা বৈশিষ্ট্য আছে। আমাৰ যেতিয়া শ্ৰীকৃষ্ণক ভগৱান শ্ৰীকৃষ্ণক পাবৰ কাৰণে ৰুক্মিণীয়ে যেতিয়া আৰাধনা কৰিছিলে, যিখন ফটো তেওঁ কল্পনা কৰি যিভাগ মূৰ্তি তেওঁ প্ৰতিষ্ঠিত কৰি লৈছিলে, সেই মূৰ্তিভাগেই বাসুদেৱ মূৰ্তি। সেই মূৰ্তিভাগ চুতীয়া ৰজা লক্ষীসিংহৰ দিনত ৰবিদেৱ বাসপতি বুলি এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ ব্যক্তিক দান হিচাপে দিছিলে। সেই ব্যক্তিজনে আনি ইয়াতে প্ৰতিষ্ঠা কৰিলে। কথা হ'ল কি, যেতিয়া আপোনাৰ মানৰ আক্ৰমণ হৈছিলে, সেই আক্ৰমণৰ সময়ত এই বাসুদেৱ স্থানতো তাৰ প্ৰভাৱ পৰিছিলে আৰু সেই প্ৰভাৱ পৰাৰ অনুপাতে এই মূৰ্তিভাগে থান বান অৱস্থা কৰি দিছিলে। পুনৰ আমি কি কয় বাসুদেৱ মূৰ্তিভাগ প্ৰতিষ্ঠিত কৰি ল'লোঁ আৰু সেই মূৰ্তিভাগে বহুত দিন কোনো জনসমাগম নথকাৰ হেতু শংকৰদেৱৰ পৰিণতি দামোদৰদেৱে আহি পুনৰ উদ্ধাৰ কৰি শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰা সত্ৰখন স্থাপন কৰিছে আৰু সেই তেতিয়াৰ পৰাই বৰ্তিত হৈ আছে শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰা সত্ৰ। আমাৰ তেখেতৰে বৰদোৱা থানাৰ পৰাই অহা অচ্যুত চন্দ্ৰ দেৱ গোস্বামীৰ পৰিয়ালেই আমি এতিয়া লালন পালন কৰি আছোঁ। বাসুদেৱ থানৰ এটা মহিমা আমি আছে বুলি আমি পাওঁ, ৰাইজৰ মুখতো শুনো, অপুত্ৰক পুত্ৰ হিচাপে। আৰু যি কল্পনাই কৰি এই বাসুদেৱ স্থানত প্ৰায় মানুহে আৰাধনা কৰা হয়, প্ৰায় তেনেকুৱা ফলৱতী হৈছে বুলি আমি গম পাওঁ। কোনোবা আহিব ধৰক পুত্ৰ বিচাৰি, কোনোবা আহিব চৰকাৰী সংস্থাপন বিচাৰি, কোনোবা কৰ্ম সংস্থাপন বিচাৰি, সেইমতে প্ৰায় ফলৱতী হৈছে বুলি আমি গম পাওঁ। যিহেতুকে আমি ইয়াতে ব্যস্ত হৈ থাকোঁ, তেখেতসকলৰ মুখৰে আমি গম পাওঁ। গতিকে আমি বাসুদেৱ স্থানৰ মহিমা ইমানখিনি বুলি জানো আৰু পৰৱৰ্তী সময়ত আপোনালোকে নিজে যেতিয়া আহিব আৰু এইমতে উৎসৱো আমাৰ প্ৰতিপালন কৰি থকা হৈছে। সেইমতেই আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস যাত্ৰা। এই ৰাস যাত্ৰা আমাৰ বৈশিষ্ট্য হৈছে যে আমি কেলি গোপাল নাটকখন শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰত কৰা হয়, অভিনয় কৰা হয় কেলি গোপাল নাটখন। আৰু এই কেলি গোপাল নাটখন বজালী ঠাচৰ, এইখন বাসুদেৱ স্থানতে বৰ্তি আছে বুলি আমি ইমান গম পাওঁ। আৰু ইয়াৰ উপৰিও আমাৰ পালনাম মাঘৰ পূৰ্ণিমাত আমাৰ পালনাম অনুষ্ঠিত হয় আৰু লগতে দৌল উৎসৱ ভাগি আমি আপোনালোকৰ চেনেলৰ যোগে এই কিছুমান গম পাওঁ যে বৰদোৱা বৰপেটাৰ পাছতে শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰও এটা সমপৰ্যায়ত দৌল উৎসৱ ভাগি অনুষ্ঠিত হয়। বহুত তীৰ্থযাত্ৰী ইয়াত আহে আৰু সমাগম হয়। চৰকাৰৰ ফালৰ পৰা আমি বহুত এই দৌল উৎসৱত সহায় সহযোগিতা পাইছে আৰু ভৱিষ্যতলৈ পাম বুলি আশা ৰাখিছোঁ। লগতে বাসুদেৱ স্থান নৰুৱা সত্ৰখন কথা হ'ল কি, অকল আধ্যাত্মিক দিশত গতি নাথাকি শৈক্ষিক দিশতো কেনেকৈ আগুৱাই যাব পাৰে আমাৰ প্ৰভুসকলে তেনেকৈ আগুৱাই নি আছে। উদাহৰণ হিচাপে শ্ৰী শ্ৰী বাসুদেৱ স্থান শংকৰদেৱ হাইস্কুল বুলি এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ এই সত্ৰৰ নামেৰে প্ৰতিষ্ঠিত আৰু এখন বাসুদেৱ স্থান প্ৰাথমিক বিদ্যালয় বুলি আছে আৰু লগতে শংকৰদেৱ শিশু নিকেতন বাসুদেৱ স্থান, সেইকেইখনো আমাৰ বাসুদেৱ ভূমিৰ মাজতেই স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও আমি শৈক্ষিক দিশত প্ৰেৰণা যোগাবৰ কাৰণে এই বাসুদেৱ স্থান নৰুৱা সত্ৰত আমাৰ প্ৰয়াত সত্ৰাধিকাৰ যিজনে আমাৰ বৰদোৱাৰ পৰা আহি শ্ৰী শ্ৰী বাসুদেৱ স্থান পুনৰ উদ্ধাৰ কৰি অচ্যুত চন্দ্ৰ দেৱ গোস্বামী শৰণত লখিমপুৰ জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনক সম্বৰ্ধনা জনাই আহিছে। এই সম্বৰ্ধনাত আমাৰ এতোলা খোল লগতে নগদ ধনৰ আৰু কিতাপৰ টোপোলাৰ সৈতে থাকে। ইয়াৰ উপৰিও ঢকুৱাখানা মহকুমাৰ ভিত্তিত সৰ্বোচ্চ নম্বৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্ৰজনকো প্ৰেৰণা যোগাই অহা হৈছে। সেয়া মহেশ চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণিৰ বঁটাৰে। এইকেইটা দিশতে আমি মানে সত্ৰখনক আগুৱাই নিব পাৰি, সামাজিকভাৱে আমি সত্ৰখনক প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ। লগতে আৰু যথেষ্টখিনি প্ৰেৰণা হওক বুলি আমি উৎসাহ আৰু অঞ্চললৈ উৎসাহ অধিকনা দিব পাৰোঁ নেকি তাৰ চেষ্টাত আমি। ঠিক আছে, বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক, ইমানখিনি কথা আপুনি জনালে, তাৰ বাবে বহুত বহুত ধন্যবাদ। অলপ টানকৈ হয়, ৰুক্মিণী দেৱীয়ে ভগৱন্তক আপুনি এটা শ্লোক গাইছিলে অলপ আগতে, শ্লোকটো গাওকচোন, কিবা এটা গাইছিলে। ভগৱানক পাবৰ কাৰণে তেওঁ কুণ্ডল নগতি বাসুদেৱৰ মূৰ্তি হয়, মানে বাসুদেৱ মানে আমাৰ শ্ৰীকৃষ্ণৰ দেউতা নহয় জানো, তেখেতকে পূজা কৰিছে সেই মূৰ্তিটো বনাই হয় ৰুক্মিণীয়ে হয়। ভগৱন্তৰ দ্বাৰকাত পুষ্ট হয়, বেদনিধি নামে এজন ব্ৰাহ্মণ হয়।
তেওঁ চিঠিখন প্ৰেৰণ কৰা তাৰ পৰা মাতা আমি মানে খবৰটো দিয়ে আৰু পিছত কুণ্ডিলৰ পৰা দ্বাৰকালৈ আচ্ছা আজিকালি পলুৱাই নিয়া বুলি হৰণ কৰা আমি হৰণ কৰা বুলি কওঁ ভাল শব্দ হয় হৰণ কৰি আনিছে মানে আকৌ মালিনী থানতো তেওঁ মালিনী থানত পূজা কৰিলে আমি মালিনী থানৰ পৰা আহিছোঁ এদিনা আমি হয় এক ৰাতি থাকিলে তাৰপিছত আপুনি ৰুক্মিণী মন্দিৰ এটা আছে ওপৰত তাতে বিশ্ৰাম কৰিলে ৰুক্মিণী মন্দিৰ তাৰপিছত আপোনাৰ শিৱ গংগাত গা ধুই আহিল আহি দ্বাৰকালৈ গুচি গ'লে প্ৰথম তেওঁ আচ্ছা এই জেগাটোত যে বাসুদেৱ থান হ'ল ইয়াতে এই জেগাটোতে আছিলে এই লৈ যোৱা পাছত আহোম ৰজাৰ দিনত জয়দেৱ সিংহ ৰজাৰ দিনতে তেওঁ সপোনত দেখালে আহোম ৰজাৰ লক্ষ্মী যেতিয়া লৈ গ'ল 200 বছৰ দিন ৰাজ্য হৈ গ'ল কুণ্ডিল নগৰ আহোমৰ ৰাজত্বও শেষ হ'ল শেষ হোৱাৰ পাছতে অৰাজ্য হ'ল ৰাজ্য হোৱাৰ পাছত আহোম ৰজা আকৌ শিৱসিংহ ৰজাৰ দিনত ৰাজত্ব হৈছিল তেতিয়া শিৱসিংহ ৰজাক সপোনত দেখালে যে তুমি তোমাৰ ৰাজ্যত যদি কুশল হ'বলগীয়া হয় গতিকে তুমি এটা পূজা বিহাত কৰাই দিবা আৰু মোৰ এটাই গুণ আছে যে অপুত্ৰক পুত্ৰ দিম অপুত্ৰক পুত্ৰ দিয়ে নিৰ্ধনিক ধন দিয়ে আৰোগ্য কৰোঁ অন্ধকৰ চকু দি তোমাৰ ৰাজ্য কুশল মঙ্গল থাকিব মাত্ৰ পূজা বিহা তেতিয়া ৰজাই আকৌ মন্ত্ৰী সৈন্য সমান্ত লৈ গৈ কুণ্ডিলৰ পৰা আনি লাউমুৰি নৰৱা থানত তাতে কৰিছিলে স্থাপন কৰিছিলে মূৰ্তি শেষ সিদ্ধান্তত আকৌ আহিলে মানে আকৌ চুৰমাৰ কৰি দিলে তাৰপিছত ইয়াতে আহিলে তাৰপাছত এয়াই সোৱণশিৰ অন্তৰ্গত আচ্ছা ঢকুৱাখানা মহকুমাৰ সোৱণশিৰিৰ অন্তৰ্গত ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত এখন ৰৌমাৰী বিল বুলি কয় এইখিনি ৰৌমাৰী বিলত পুনৰ আকৌ প্ৰতিষ্ঠা কৰি এইটো আজিৰ পৰা কিমান 1500মান বছৰ আগৰ নে 15 কিমান বছৰ বহুত আগৰ কোনেও নাজানে আনুমানিক কোৱা যায় গতিকে তেওঁ বহুদেৱ গৃহে যাত বাসুদেৱ নামে খ্যাত এতেকে বোলয় মুখ বাসুদেৱ সেয়েহে বাসুদেৱ বুলি নামে খ্যাত বহুত বহুত ধন্যবাদ এইখিনি কথা ক'লে আপুনি আৰু ভাল লাগিলে আজি বাসুদেৱ বাবাৰ সন্মুখত বহিছোঁ বাসুদেৱ বাবাৰ ফটো ল'বলৈ মানা কৰিছে গতিকে আমি নলওঁ কিন্তু মোৰ সন্মুখতে আছে বাসুদেৱ বাবাৰ ওচৰত আৰাধনা কৰিছোঁ যে আমাৰ নিজৰ লগতে এই জগতৰ সকলোৰে ভাল হওক সকলোৰে মংগল কৰি দিয়া নহয় জানো ঠিক আছে জীৱ জগতৰ কল্যাণ কৰক কৃষ্ণ চাৰিমুঠি হয় সমস্তকে তেওঁহে পালন কৰে আৰু দিয়ক আপোনাৰ ইচ্ছাত আমাৰ ইচ্ছাত আমি ইয়াত বহিব নোৱাৰোঁ বা ক'ব তেওঁৰ ইচ্ছাতে আমি হয়তো ইয়াত আহিছোঁ মই ভবাই নাই তেওঁৰ ইচ্ছা নহ'ল হয় হয় তেওঁৰ আজ্ঞা হৈছে সেইকাৰণে আজি ইয়াত আহিছোঁ ঠিক আছে বহুত ভাল লাগিলে ধন্যবাদ এইখন হৈছে বাসুদেৱ থানৰ গুৰু আসন ইয়াতে ডাঙৰকৈ এইটো নামঘৰ আছে শংকৰদেৱৰ কলা কৃষ্টি সংস্কৃতি গোটেইখিনি এওঁলোকে ইয়াতে ধৰি ৰাখিছে আৰু গোটেইখিনি বাদ্যযন্ত্ৰ যিখিনি নাগাৰা তাল যিখিনি দেখিছোঁ মই ইয়াৰ পৰা যিখিনি দেখিছোঁ সেইখিনি মই ইয়াত দেখি আছোঁ আৰু আপোনালোকেও নিশ্চয় ভিডিঅ'ত দেখি আছে লাইট অলপ কম আছে একচুৱেলি এইটো খুব ভাল লাগিছে সোমাই মনটো প্ৰাণ ভৰি গৈছে এইটো ওপৰত ধুনীয়াকৈ এনেকৈ চন্দ্ৰ এইটো আছে ওম লিখা আছে আৰু ধুনীয়াকৈ এইটো আহল বহল এইটো কীৰ্তন পুথি পাঠ কিতাপ পত্ৰও ৰখা হৈছে ধৰ্মগ্ৰন্থবিলাক আছে নিশ্চয় নহয় জানো ধৰ্মগ্ৰন্থ আছে গতিকে আমি ইয়াতে এটা প্ৰণাম জনাওঁ আমাৰ গুৰু আসনখনক এটা সেৱা জনালোঁ কৃষ্ণ তাৰপিছত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ইফালে কি আছে অকণমান দেখুৱাওঁ এই যথেষ্টখিনি কিতাপ এই শ্ৰীমদ ভাগৱত দেখিছোঁ মদ ভাগৱত গোটেই কিতাপ আছে খুব এটা ভাল লগা এটা পৰিৱেশ ইয়াত আহিলে আৰু আপোনালোকক দেখুৱাইছোঁ মই এখন কিতাপ লৈছোঁ ইতিবৃত্ত পঢ়িবৰ কাৰণে ইয়াতে আছে লাইটটো খুব কম কাৰণ ভিতৰ ভাগত আছোঁতো আমি গতিকে লাইটটো কম কিন্তু কি দেখিছে নাজানো আপোনালোকে কিন্তু ইয়াতে যথেষ্টখিনি আছে আৰু এইটো বোধকৰো কি গৰুৰ পক্ষী হয় এইটো গৰুৰ পক্ষী আছিলে গৰু আৰু এইটো পুৰুষোত্তম ৰামৰ এই মূৰ্তি আছে এইটো পুৰুষোত্তম ভাণ্ডাৰ
প্ৰসাদ সকলে যে প্ৰসাদ দিয়ে হয় এইটো চাউল বুট আৰু এইটো এই মাহ চব প্ৰসাদ এইবিলাক পিছত কি কৰে এইবিলাক আমাৰ প্ৰসাদ হিচাপে প্ৰসাদ হিচাপত ব্যৱহাৰ হয় কোনোবাই শুকান বুট আনিলে কোনোবাই ধৰক শুকান বুট দিলে ইয়াতে জমা হৈ যাব কোনোবাই শুকান চাউল দিলে চাউল দিলে ইয়াতে জমা হ'ব আৰু যদি কোনোবাই মাহ দিয়ে আকৌ তিয়াবলৈ তাত দি দিয়া তিয়াই ভালকৈ ধুই মেলি আকৌ প্ৰসাদ বনায় সেই প্ৰসাদ মানে আমাৰ মন্দিৰ খোলা পাত যিসকল তীৰ্থযাত্ৰী আহে হয় তেওঁলোকক অলপ অলপকৈ আমাৰ দি থকা হয় আৰু যেতিয়া নামৰ প্ৰসাদটো হয় সেইটো 12টা বজাৰ পাছৰ পৰাহে নামৰ আচ্ছা এইটো প্ৰতিদিনে তীৰ্থযাত্ৰীক অকণমান অকণমান হ'লেও আমাৰ মানে দিয়া যায় প্ৰতিদিনে দিয়া যায় নেকি হয় 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 কোনোবাৰেতো বন্ধ নাই এইটো বন্ধ নাথাকে বন্ধ মানে নিজে কৰি ল'লে হয় হয় ঠিক আছে বৰ ভাল লাগিছে এইটো ভিতৰত একচুৱেলি অঁ সুধিব অঁ আই এগৰাকী আহিছে হয় ঘৰৰ সন্মুখ ভাগ নামঘৰৰ সন্মুখৰ ভাগটো এনেকৈ বনোৱা আছে বৰ ধুনীয়াকৈ আছে ইয়াৰ ভিতৰতেই নাম কীৰ্তন কৰা হয় ইমান এটা ভাল লগা পৰিৱেশ আধ্যাত্মিক পৰিৱেশ খুব ভাল লাগিলে আজি খুব ভাল লাগিছে এডাল বেলগছ ফ্ৰণ্টত আজিৰ খানাটো অলপ পলম হ'ল একো নাই ভিডিঅ' কৰি থাকোঁতে পলম হৈ যায় তথাপিও আমি খাবলৈ লৈছোঁ এতিয়া বহিছোঁ আমি গোটেইবিলাক খাবলৈ ইয়াতে বাসুদেৱ থানৰ ইয়াতে হোটেল আছে ধুনীয়াকৈ ইয়াতে আমি খাবলৈ বহিছোঁ লাইট কম আছে পোহৰ কম আছে তথাপিও ইয়াতে খাবলৈ বহিছোঁ আমি গোটেইবিলাক দুপৰীয়াৰ খানাটো এতিয়াহে এই বাসুদেৱ থানৰ পৰা ওলাইছিলোঁ মাত্ৰ কিন্তু এজাক হাঁহে আমাক বাধা দিছে যাবলৈ বেয়া পাইছে নেকি আমাৰ যোৱাৰ কাৰণে তথাপিও যাবই লাগিব আমাৰ গন্তব্যস্থান আছে মাজুলী গতিকে আমি যাবই লাগিব এগালমান হাঁহ চাওক দিয়ক লাহেকৈ গাড়ীখন আগুৱাই দিয়ক দিলে কেনেকুৱা ওলাই চাওঁ তেওঁলোকে বাট ভেটি ধৰিছে একচুৱেলি তেওঁলোকো ঘৰত যাব আহিছে এয়া মাজুলীৰ ইয়াতে গেটত আমি প্ৰৱেশ কৰিছোঁ দেই মাজুলীলৈ বুলি দিয়ক বাইদেউ ৰীল বনাওঁ মাজুলী মিউজিক ফেষ্টিভেল মাজুলী পালোহি আহি মাজুলীত প্ৰৱেশ কৰিছোঁ চাউণ্ডৰ গাড়ী আহি গৈছে ইয়াত মাজুলী প্ৰৱেশ কৰিছোঁ মাজুলীৰ মেইন টাউন পাইছোঁ আহি এতিয়া ভাত খাবলৈ আহি আছোঁ আমি মাজুলীৰ মেইন টাউনত আমি সত্ৰত থাকিম লিখা আছে 4 কিলোমিটাৰ বালিচাপৰি চেলেক ঘাট 14 কিলোমিটাৰ এনেকৈ লিখা আছে এইফালে ব্ৰহ্মপুত্ৰ আছে মাজুলী বেলেগ জেগাতেই মাজুলী ভাল লাগিছে ৰাতি ভাত খাবলৈ আহিছোঁ ৰাতি